মানে মানে এইটো আমাৰ আমাৰ মানুহ মাখান বেয়া হয় মানুহ মাখে বেয়া হয় গাইজ, আজি মই উপস্থিত আছো এটা ব্ৰিজৰ ওপৰত। আৰু এই ব্ৰিজটো কোনটো ডিষ্ট্ৰিক্টত আছে, কোনটো গ্ৰামত আছে, কোন জেগাত আছে, সেইটো মই আপোনালোকক পিছত জনাই আছো। আগতে আপোনালোকে ব্ৰিজটো চাই লওক, বহুত বেয়া। মতলব কি ক'ম আৰু, এই চাওক পেলপিলি চিংগেল পেলপিলি যাব পৰা নাই, এনেকুৱা কণ্ডিশ্যন। ব্ৰিজৰ এনেকুৱা কণ্ডিশ্যন চাওক, পেলপিলি চিংগেল গাড়ী যাব পৰা নাই। মই আপোনালোকক ভাল কৰি ব্ৰিজৰ অৱস্থাটো মই দেখাই আছো। কেমেৰামেন দেখাই দিয়ক, ব্ৰিজৰ কণ্ডিশ্যন দেখাই দিয়ক, চাওক কেনেকুৱা অৱস্থা। চাওক আপোনালোকৰ অৱস্থাটো চাওক, কিমান ৰিক্সি হৈ আছে, কিমান ৰিক্সত হৈ আছে চাওক। ব্ৰিজৰ অৱস্থা চাওক। আৰু এই ব্ৰিজটো যে হোৱা নাই, আৰু এই ব্ৰিজটো যে কিয় নহয়, সেইটোৱে হ'ব কথা। ব্ৰিজটো চাওক, চাওক এটা সৰু জোল ছোৱালী আহে, সৰু জোল ল'ৰা বাচ্ছা আহে, কেনেকে ইয়াতে পাৰ হ'ব, কেনেকে গাড়ী এটা যাব। এই চাওক, চাওক গাইজ, চাওক চৰকাৰৰ চকুত কিয় নপৰে এই ব্ৰিজৰ অৱস্থাটো আপোনালোকে চাওক। কেমেৰামেন দেখাই দিয়ক, ব্ৰিজৰ কণ্ডিশ্যনটো দেখাই দি। এই চাওক ব্ৰিজৰ, মানুহৰ লগত কথা পাতিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। হয়, আপোনালোকে ক'ত, ঘৰ ক'ত আপোনালোকৰ? ইয়াতে নুনচাৰ। এই ব্ৰিজটোৰ বিষয়ে কি ক'ব আপুনি? কেনেকুৱা প্ৰব্লেম, ব্ৰিজটোৰ কণ্ডিশ্যন বহুত বেয়া হৈ আছে, কি ক'ব আপুনি? ভালে কেইদিন মানে ভাল হয় নাই, ব্ৰিজ হয় নাই, ব্ৰিজতো কেতিয়াবা বাঁহৰ কেতিয়াবা কাঠৰ, মানে ব্ৰিজ আজিলৈকে ঠিক হোৱা নাই। আপুনি কি ক'ব বিচাৰিছে, ব্ৰিজটো হোৱাটো ভাল বিচাৰে নে এনেকুৱা কি কওকচোন? হোৱাৰ কাৰণেতো ভাল বিচাৰো আমি, কিন্তু কেইবাৰ কমপ্লেইন হৈছে কিন্তু একো হোৱা নাই। একো হোৱা নাই, কেনেকুৱা প্ৰব্লেম হয় ব্ৰিজটোত অহা যোৱা কৰা? চাই আছে পাব্লিকে, চাওক বহুত প্ৰব্লেম হয় না? এখন চাৰি চকীয়া যাব নোৱাৰে, হা, চাৰি চকীয়া যাব নোৱাৰে, খোজকাঢ়ি যাব লগা হয় না? খোজকাঢ়ি যাব লগা হয়, চাইকেল লৈ খোজকাঢ়ি যাব লগা হয়। এই ব্ৰিজটো, এই ব্ৰিজৰ মানে বহুত কণ্ডিশ্যনটো বেয়া। বেয়া হৈ আছে। কি ক'ব আপুনি, ব্ৰিজৰ কিয় হোৱা নাই, মানে কিয় নহয়, ব্ৰিজটো কিমান মানে প্ৰব্লেম? হোৱা নাই মানে এইটো আমাৰ আমাৰ মানুহ মাখান বেয়া হয় মানুহ মাখে বেয়া। তো নতুন চৰকাৰ আহিছে, কি ক'ব? নতুন চৰকাৰ আহিছে, জনতা বহালি হ'ল উন্নতি কৰিব লাগে না? কৰিব লাগে। আচ্ছা আচ্ছা, দাদা আপুনি কি ক'ব? আমিতো কওঁ যে নতুন চৰকাৰ আছে, এইটো আগৰ পৰাই কৰিব লাগিছিল। আচ্ছা আচ্ছা, এতিয়া আৰু নতুন চৰকাৰ আহিছে, নতুন কাম কৰিব লাগিব। আমাৰ এক নম্বৰ এইটো এই লুন্দাৰৰ দলংটো আগত কৰিব লাগে। বিৰাট পাব্লিকৰ অসুবিধা, ছাত্ৰ ছাত্ৰীৰ অসুবিধা। কিমান বহুত গাড়ী চলাচল, বহুত মানুহ অহা যোৱা কৰে না? বহুত মানুহ আপ ডাউন কৰে, গাড়ী চাড়ী আপ ডাউন কৰে, বহুত অসুবিধা, চলা ফিৰা বিৰাট অসুবিধা হৈছে। ল'ৰা ছোৱালী স্কুলত যোৱা প্ৰব্লেম হৈছে। ল'ৰা ছোৱালী বিলাক স্কুলত যোৱা অসুবিধা হৈছে, পঢ়া শুনা অসুবিধা, গাড়ী মটৰ গুলা আপ ডাউন কৰা বিৰাট অসুবিধা হৈছে। আচ্ছা, তো এতিয়া নতুন চৰকাৰ আহিছে, নতুন এমএলএ আহিছে, আপুনি নতুন চৰকাৰ আহিছে, নতুন এমএলএ আহিছে, আমাৰ মতে এইখন দলংটো আগত কৰিব লাগে। আগতে কৰিব লাগে না? কাৰণ কিন্তু সেইকাৰণে বিজেপি চৰকাৰক ভোট দিছো, যে আমাৰ এই অঞ্চলত উন্নতি হ'ব লাগে, উন্নতি সেইকাৰণে হ'ব দিছো। লাগে। আৰু দলংটো যিহেতু একেবাৰে মানে ইমান ভিতৰুৱা অঞ্চলত নহয়, একেবাৰে মানে ফৰৱাৰ্ড জাগাত এটা ভাল এটা ভিৰ ৰাস্তাৰ এটা দলং হয়। দলং সোনকালে হোৱাটো এটা আপোনাৰ আপুনি আহ্বান জনাইছে হয় নে নহয়, যাতে সোনকালে হয় না? ঠিক আছে, ধন্যবাদ। আৰু আৰু আহিছে, তো আমি সোধা পোছা কৰিম। কি খবৰ, ভালনে? খবৰ ভাল। মানে এই আপোনাৰ এই দলংটোৰ কণ্ডিশ্যন কেনেকুৱা, দলঙৰ বিষয়ে আপুনি কি ক'ব? দলংটো মানে কণ্ডিশ্যন বহুত বেয়া, মানুহৰ অহা যোৱাত বহুত কষ্ট হৈছে। কষ্ট মানে হৈছে না? 2-3 দিন পিছে পিছে পিলপিলি মানে এইগিলা উল্টি থাকে, হয় নেকি? বাগৰি পৰে একদম। হয় নেকি? কেইদিনমান আগতে এটা পিলপিলি পানীত পৰিছিল, হয় নেকি? মানুহ আছিল, মানুহজন দুখ পাইছে। মানে কোৱেশ্যনটো হ'ল যে মানে দলংটো চৰকাৰৰ চকুত, এমএলএ মন্ত্ৰীৰ চকুত কিয় নপৰে? কিয় মানে নপৰে কি মানে, হৈছে দলং প্ৰব্লেমটো কি একচুৱেলি, কিয় নহয়, প্ৰব্লেমটো ইমান দিনৰ পৰা কিয় হোৱা নাই? প্ৰব্লেমটো কোৱা মতে মানে এই এলেকাটো মানে ভিতৰুৱা এলেকা। ক'ত এইটো ভিতৰত, ইয়াতে হাজাৰ হাজাৰ মানুহ আমিহে জানো, মানে এইটো মানে হাজাৰ হাজাৰ মানুহ আপ ডাউন কৰি থাকে, কিন্তু চৰকাৰে ভাবে এইটো ভিতৰুৱা এলেকা, ইমান ইম্পৰ্টেন্ট নহয় চৰকাৰৰ বাবে। সেইকাৰণে হয়তো চৰকাৰে এতিয়ালৈকে চকু দিয়া নাই। আচ্ছা, যাই নহওক। আৰু যোৱাকালি নতুন চৰকাৰ আহিছে অসমত, তো আপুনি নতুন চৰকাৰ, নতুন এমএলএ কি ক'ব বিচাৰিছে দলঙৰ বিষয়ে, মানে কি ক'ব? দলংটো যাতে নতুন সোনকালে চৰকাৰ আমাৰ হেমন্ত মামা আৰু নতুন এমএলএ আমাৰ ভূপেন ৰায়, তেখেতক এটাই কথা যে আমাৰ এই দলংখন যাতে সোনকালে মানে বনাই দিয়ে, ঠিক কৰি দিয়ে, নহলে আমাৰ আপ ডাউন কৰাত বহুত অসুবিধা। দলংটো কোন জাগাত আছে আৰু কোন ডিষ্ট্ৰিক্টত, সেইটো মানে দলংটো আছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ 2 নং ধুপুৰী গাঁৱত। এইখন গাঁৱৰ মানে লুংঝাৰ 2 নং ধুপুৰী, লিখিত 2 নং ধুপুৰী পৰে। আচ্ছা আচ্ছা আচ্ছা,
মানে বহুত প্ৰব্লেম হৈছে হা বহুত ল'ৰা-ছোৱালী problem হৈছে। খোজকাঢ়া আহি মানে বাইক চিংগল ডবল বাইক যাব নোৱাৰে হয় নে নহয় ডবল বাইক যাব পাৰে কিন্তু বহুত মানে ৰিক্স হয় যাব পাৰে কিন্তু বহুত ৰিক্স হয় এখন আচ্ছা। পিলপিলি গ'লে আৰু এখন পিলপিলি যাব নোৱাৰে আচ্ছা এখন ৰখি থাকিব তাৰমানে তো নতুন চৰকাৰক আপুনি কি ক'ব দলংটোৰ বিষয়ে দলংটো যাতে সোনকালে ভাল কৰি দিয়ে বেলেগ এটা পকা দলং মানে প্ৰব্লেম কেনেকুৱা হৈছে দলঙত প্ৰব্লেম একদম বেয়া প্ৰব্লেম হৈছে পিলপিলি পাৰ হ'ব নোৱাৰে আৰু স্কুলৰ ল'ৰা-ছোৱালী অ বহুত প্ৰব্লেম হৈছে অ হয় না বহুত প্ৰব্লেম হৈছে আচ্ছা আচ্ছা